আমাৰ গুৱাহাটীৰ গুটখা লাভাৰবিলাকক আপোনালোকে কি বুলি ভাবে? সাধাৰণ মানুহ নহয়, ইহঁত হৈছে এটা ৱাকিং ভলকেনো, জীৱন্ত আগ্নেয়গিৰি। পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে মুখত আধা লিটাৰ ৰঙা পনীয়া ডাইনামাইট লৈ গোটেই মহানগৰীখন স্কুটি চলাই ঘূৰি ফুৰিব পাৰে। ইহঁতৰ মুখৰ ভিতৰত যিটো কেমিকেল ৰিয়েকশ্যন চলে, এলবাৰ্ট আইনষ্টাইনে যদি ৰিচাৰ্চ কৰে সিও পাগল হৈ যাব। মুখখন এনেকুৱা কৰিব যেন কিবা এটা নিউক্লিয়াৰ ফিউজন মুখৰ ভিতৰত হৈ আছে। আৰু যদি কিবা কাৰণত গাড়ী এখনে পিছফালৰ পৰা হৰ্ণ মাৰি দিলে তেতিয়াই ওলাই পৰে সেই ৰঙা ডাইনামাইটখিনি। মই ভাবোঁ গুৱাহাটী পৌৰ নিগমে ইমান টকা খৰচ কৰি ডিভাইডাৰবিলাক ৰং কৰাৰ দৰকাৰেই নাছিল। ইহঁতক চাকৰি দি দিব লাগে অফিচিয়েল পেইণ্টাৰ্ছ বুলি আৰু ক'ব লাগে আজি জালুকবাৰীৰ পৰা খানাপাৰালৈ অলপ ৰঙা ৰং মাৰি আহা, 5 মিনিটত গোটেই গুৱাহাটী ৰঙা কৰি দিব। কি টেলেণ্ট! আৰু চবতকে ভয় লগা কথাটো কি জানে? ইহঁতে যেতিয়া হেলমেট পিন্ধি স্পীডত বাইক চলায় আৰু হেলমেটটো খুলি পিচিককে যেতিয়া ছাইডত মাৰি দিয়ে, কেলা পিছফালে থকা মানুহটোৰ গাত এচিড এটেক হোৱা যেন লাগে। বতাহৰ বিপৰীতে থুক মাৰি নিজৰ গাত নলগাকৈ থকাটোও এটা টেলেণ্ট। আৰু ইহঁতক অলিম্পিকৰ এটা কম্পিটিশ্যন দিব লাগে। গতিকে ভাইহঁত, নিজৰ মুখখনলৈকেও মৰম কৰা। গুৱাহাটীখন ইমান ৰঙীন কৰাৰ দৰকাৰ নাই। গুৱাহাটীখন আমাৰেই হয়। নিজকে ৰেড পেষ্টৰ মডেল নবনাবা। গুৱাহাটীখন চাফা কৰি ৰাখা। ধন্যবাদ।